हाय गाइस, वेलकम बैक टू माय यूट्यूब चैनल बिट्टू ब्लॉग। तो आमी आहि पालो अपना सारस मेला देखा पाइছে देखत। तो ब्लॉग मोर लगत की आछे की नाइ चाओ। আপনার বিভিন্ন জায়গার পৰা মানুহ মানে বস্তুবোৰ আনিছে। আপোনাৰ যেনেকুৱা ৱেষ্ট বেংগল আছে, আমাৰ বৰপেটাৰ পৰা আছে, তাৰপিছত আপোনাৰ বজালি আছে, আসাম। তো দেখাব ট্ৰাই কৰি আপোনালোকক। এইবোৰ চব বাঁহেৰে নিৰ্মিত, বাঁহ বেত, খাৰু, বাঁহৰ 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 কিবা লয়েষ্ট প্ৰাইজৰ বস্তু আছে কিবা একদম ল' ৰেঞ্জৰ কি আছে? লয়েষ্ট প্ৰাইজৰ এইটো 50 টকা। 50 ন? এইবোৰ 50 ন? আৰু একদম হায়েষ্ট হাইয়েষ্টটো আছে আপোনাৰ এইটোৰ বাহিৰে নে? হয়, এইবোৰতো আপোনাৰে চাগে। অঁ, এইটো হ'ল 2500। এইটো 2500 মানে এইটো 2500 ন? এইটো হ'ল 1000। এই যোনটো চকীটো এইটো ন? চব বেতৰ ন এইবোৰ আপোনাৰ? এইটো বেতৰ নে বাঁহৰ? বাঁহৰ বেতৰো বনায়। বেতৰো বনা যায়। আৰু এই লেম্পটো কিমান? এইটো লেম্পটো এইটো 1200। 1200 ন? এইটো ভাল লাগিছে। এটা নলবাৰীৰ নেকি? আসাম নেকি দাদা? তো মহিলাসকল আহিব পাৰে, শাৰী চাৰী ল'ব পাৰে, চাদৰ মেখেলা, জ্বালা বতা। আমাৰ নলবাৰী স্পেচিয়েল, বাকী ক'তো নাপায়। এয়া জ্বালা বতা, আপোনাৰ নলবাৰীৰ স্পেচিয়েল জ্বালা বতা। এইটো নলবাৰীৰ স্পেচিয়েল হা ৰতীশ, নলবাৰীৰ স্পেচিয়েল জ্বালা বতা। কিমান দাদা এইটো? 30। মই এটা লৈ লওঁ ৰ'বক, দিয়ক এটা স্পেচিয়েল ক'লে লৈ লওঁ আৰু। এইটো কি হয় দাদা? ঘৰত বটক ন? হেণ্ডমেড ন? দাদা এনে বিক্ৰী বাৰ্তা কেনে হৈছে? ভালনে? মজা ন? ঠিক আছে দাদা, আহিছোঁ দাদা, বাই বাই। নিশ্চয়। किमान के है गीता? कितना करके है ये सब? 2500। और ये आपका सिंगल वाला 300। भाई ऐसे कितने का है? हाँ 650। सब पेंटिंग्स। ये भी क्या? ये भी ज़्यादा होगा?
ये वाला, ये सब में ज़्यादा है, ज़्यादा है ना? कितना होगा ऑलमोस्ट 1800 पर, मतलब वो 1800? ये थर्मोकोल में बना है क्या? नहीं, एक्चुअली उसके बारे में हमारा जो आर्टिस्ट पूरा बाहर गया है। हाँ हाँ, आप नहीं है आर्टिस्ट? नहीं नहीं, हम डिपार्टमेंट का है। डिपार्टमेंट का ना, ठीक है। ऐसे तो हमारे यहाँ कल्चरल प्रोग्राम चली আছে অলপমান। আহে সখী হব শ্ৰীৰাম বহুদাম আমাকো এক বছৰ দেখি তোৰ বুলি বহুত যুদ্ধ ঝগড়া কৰাইছে। ফুড ষ্টল আছে বহুত, গাহৰি চাহৰি বহুত আছে। আৰু গাইজ মানুহ চাওক না, ফুল একদম। ছোৱালীবোৰৰ চেণ্ডেল চাওক, কালেকশ্যন। চব ঘৰত সজোৱা বস্তু এইবোৰ, দামো চাগে ভালেই হ'ব। ফুলো আছে, ফুল ল'ব আহিব পাৰে আপোনালোকে। তো গাইজ ফাইনেলি সাৰস মেলা চালোঁ, ভাল লাগে চাই কিনে, খুব মানে এটা মজা পৰিৱেশ গাইজ। তো আপোনালোকে ইয়াত আহিব পাৰে, আহি কিনে বস্তু কিনিব আৰু চাব লগত। আৰু আপোনাৰ বহুত মানে ভিন্ন জেগাৰ পৰা মানুহবোৰ আহিছে, তো সিহঁতৰ নিজৰ কালেকশ্যন আনিছে, ট্ৰেডিশ্যনেল ড্ৰেছেছবোৰ আনিছে, খোৱা লোৱা আইটেমবোৰ আনিছে, তেনেকুৱা আপোনাৰ পিকল বাগেৰা বাগেৰা, বিহু আহি আছে, পিঠা বাগেৰা আনিছে। তো আহি কিনে এবাৰ চাব গাইজ, বহুত ভাল লগা এটা পৰিৱেশ। তো এইখিনিতে ভিডিঅ'টো শেষ কৰিলোঁ। এণ্ড আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গাইজ। থেংক ইউ, লাভ ইউ গাইজ।